হেল্ল' বন্ধুসকল, কেনে আছে? নিশ্চয় সকলোৱে ভালেই আছে। বৰ্তমান প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি সকলোৰে লগত জড়িত হৈ আছোঁ আৰু আমি এঠাইৰ পৰা আন ঠাইলৈ সহজে যাতায়াত কৰিব পাৰিছোঁ। পৃথিৱীত এনেকুৱা কিছুমান ঠাই আছে যি মডাৰ্ণ টেকন'লজিৰ পৰা একেবাৰেই বেলেগ, য'ত মানুহ যোৱা অসম্ভৱ, কিন্তু তাত মানুহে সুন্দৰভাৱে বহুতে স্থাপন কৰি আছে। আজি তেনেকুৱা কেইখনমান ঠাই আপোনালোকৰ আগত দাঙি ধৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ। খ্ৰীষ্টান ড্ৰাগোনহা। এই দ্বীপটো আটলাণ্টিক মহাসাগৰৰ মাজভাগত অৱস্থিত। এই দ্বীপটো চাউথ আফ্ৰিকাৰ পৰা 2800 কিলোমিটাৰ দূৰত অৱস্থিত আৰু চাউথ আমেৰিকাৰ পৰা 3360 কিলোমিটাৰ দূৰত অৱস্থিত। এই দ্বীপটোত যোৱা কোনো পথ নাই। খ্ৰীষ্টান ড্ৰাগোনহা নামৰ এজন ব্যক্তিয়ে এই দ্বীপটো আৱিষ্কাৰ কৰিছিল আৰু তাৰ নামেৰে নামাকৰণ কৰা হয়। এই দ্বীপটোত বৰ্তমান 256 জন জনসাধাৰণে বসবাস কৰে। এই দ্বীপটোত এটা শ্বপিং মল আৰু আন এটা চিকিৎসালয়ো আছে। তাত লাগতিয়াল সামগ্ৰীসমূহ বাহিৰৰ দেশৰ পৰা অনা হয়। ই পানী জাহাজৰ দ্বাৰা অনা হয়। লাৰিন, কানাডা। এই ঠাই পেৰুতে অৱস্থিত। এই ঠাই পৃথিৱীৰ সকলোতকৈও ওখ ঠাই। ই এটা পাহাৰীয়া এলেকা। ইয়াৰ উচ্চতা 6000তকৈও ওখ। বছৰৰ বেছিভাগ সময়ত ইয়াত 0 ডিগ্ৰী চেলচিয়াছ থাকে। এই ঠাইখন ইমান ঠাণ্ডা য'ত বাহিৰৰ মানুহ থাকিব নোৱাৰে। তাতে স্থানীয় মানুহ আছে 50,000, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়। প্লাইষ্টন আইলেণ্ড। বন্ধুসকল, আপোনালোকে যে এই সৰু দ্বীপটি দেখি আছে, এই দ্বীপটো নিউজিলেণ্ডৰ পৰা 3200 কিলোমিটাৰ দূৰত অৱস্থিত। এই দ্বীপটোত যিমান মানুহ বসবাস কৰে সকলোৱে এটা পৰিয়ালৰ। ইয়াতে 1754 চনতে কেপ্টেইন জেমছ কুক এই দ্বীপটোত আৱিষ্কাৰ কৰিছিল। ইয়াতে বাস কৰা সকলোৱে উইলিয়াম মাষ্টাৰ্ছৰ বংশধৰ। এই দ্বীপটোত প্ৰথমে খেতিৰ কাৰণে আহিছিল, কিন্তু পিছত তেওঁলোকে স্থায়ীভাৱে ইয়াতে বসতি স্থাপন কৰে আৰু এতিয়ালৈকে তেওঁলোকে ইয়াতে বিৰাজ কৰি আছে। উটকিয়াকবি। এটা ঠাই যি এলাস্কাৰ উত্তৰ ফালে অৱস্থিত। এই ঠাইটুকুৰা টুৰিষ্টৰ কাৰণে বিখ্যাত। এই ঠাইখন দেখাতে মনোমোহা, মনোমুগ্ধকৰ। প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয়। হয় বন্ধুসকল, এই ঠাইখন 12 মাহে ঠাণ্ডা থাকে, য'তে সকলো মানুহৰ ভাল লগা ঠাই। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এই ঠাইতে ভ্ৰমণ কৰিব পাৰে। ইয়াতে 12 মাহে টুৰিষ্টৰ কাৰণে ভৰপূৰ থাকে। বন্ধুসকল, আজি ইমানেই। ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাব। লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই
তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ইমানেই, সকলোৱে ভালেই থাকক।